এই কি নগেনকাৰ পৰা আহো নেকি এবাৰ নগেন তাত বহুত দিন যাৱা নাই তাৰ খবৰ এটাও লৈ আহোঁ আৰু দুবেগ মাৰিও আহোঁ হয় নেকি গেলা খাবি নে লাল খাবি এই গেলাই পাবি আৰু ক'তনো কি পাবি আমি গাঁৱৰ মানুহ যোৱা পিছে যোগ নগেনকা আছে নে মানুহটো ঘৰত বা আছে নাই মানুহটো বহুত দূৰ মূৰত আহিলোঁ অলপ কিবা অলপ খাই যাবলৈ ভাল লাগিল কিবা অলপ খাই যাব বুলি কামত দিলে হয় মই মানে অলপ চব্জি মাথা মাৰি আছো বহচোন বহ তাতে বহ মই এতিয়া অলপ কাম কৰি আছো বল বহি যাচোন বল অলপ খাব লাগিছিলে আছে না যোচোন যোৱা বহ আছে গেলা হ'ব না লাল হ'ব যাওঁ দুটো হওক আছে না আছে পাবি যাওঁ এই তাতে বহ চেলখান বহ ঐ কি কৰা এতিয়া মালটো পইচা মোৰ লগত নাই মোক লগ ধৰি লৈছে কাৰণেহে মই আহিছোঁ মই পইচা নাই তোৰ লগত নাই বাকী দিন বহুত দিনৰ মূৰত আছোঁ তাকেতো বাকী দিলে ভাল লাগিল হয় এই 30 দিনৰ পইচা আছে 30 টকা ভাই আছে সেইটোৱে খাই যাওঁ দে এটা কথা নহয় কি হে গেলাৰ দাম বাঢ়ছি একো নাই পানী বেছিকৈ দিব পাৰিম মাল কমকৈ দিব পাৰিম বৰাবৰ মিলি যাব পাতলা খাই যাবি পাতলাকৈ খাই যাম গৰম বতৰত আনবা দে পানী খাম বুলি ভাবিম আৰু পানী খাইছোঁ আৰু হ'ব দে এই টকা 30 টকা দিবি হা নগেনকা মই দিলে বেয়া পাব হ'ব 30 টকাত হৈ যাব হাফ এটা পাই যাম হ'ব এই পানী মিক্স কৰি পুৰা খাই থৈ যাম এই নগেনকা এই বহিব দিবলৈ মানুহটো ক'ত গেলে তাকেইতো গেছো অলপ বনচো আৰু না সেই গল শুই গৈছে আৰু জলদি বাপ্পা বৈ কি গৰম আই এই নগেনকা গেছো মই মানে অলপ দুপৰীয়া চব্জি মাথা মাৰি আছো কিনো কৰি থাকো ৰচোন দে বা মানুহটো অলপ ঠগে বাজি 30 টকাৰ কি পাম নো খাবি গেলা পাম না লৈ যাবি না খাবি চেংৰা মানুহ থাকিব লাগিব মাইনা আনবো আপি আনবো লৈ 30 টকা লৈ পইচা লৈছো আহিব না দি এইটো কোন হয় ছোৱালী ডাঙৰ ছোৱালী মোৰ আপোনাৰ ছোৱালী এই ডাঙৰ হৈছিছো নাই কি নাম মইনা তোমাৰ নামটো হ'ব দিয়া আগতে খাচোন খা নামটো কম দি যাবা তাই মোৰ নামটো সুধিলো বেয়া পাইছে নেকি মাইনা যাচোন যা ভিতৰত যা হ'ব দি এতে মাথা মাৰ এতে বেয়া পাইছে তাৰমানে বেয়া পোৱা নাই দি তই খাবাহে আছে খা নামটো সুধিব নোৱাৰি না খা দে হ'ব দি এতে মাথা মাৰ বুজিছে নে নামত মাথা মাৰিব নালাগে নামে কাম নেদে এতে দিবা নালাগে হা গল ফুকে গেছি একদম এতে দিবা নালাগে হা এই নেদাও দিয়া তহঁতে খা আমি খাবাই আইছো খা হ'ব দি মই খামে মই বুঝছো আপোনাৰ ছোৱালী তো হ'ব ইয়াতে বহুত দিন মোৰ দেখা পাইছো দে মাৰ মাৰিয়ে আছে আৰম্ভ নহয় দেখাহে কৰিম আৰু একদম টেনচন নাই দে একদম ফাৰ্ষ্ট ক্লাছ মইনা নামটো কি তোমাৰ হ'ব যা মাইনা যাচোন তুমি যা ভিতৰত যা ভাত চাত বনাই যা নিশা হৈছে মোৰ কেনেকা নিশা হৈছে মোৰ নিশা হৈছে না কেনেকা গেলা মই যাওঁ নিচা হৈছে মোৰ যাবি গেলা বহচোন বহি থাকচোন তই মই মাৰবি ইমান নিচা হৈছে মোৰ এটা নিচা মানে ভাই 10 টকাৰ মাল পেলাই দিছে তই নাই পেলাই গেলা মই পেলাইছে নহয় নাই গেলা পেলাইছে তাই নাই গেলা 30 টকা খাওঁতে ইমান নিচা আমি দিনটো বহি খায়ে থাকো একেলগে খাই থাকো আগতে মই পইচা ৰিটাৰ্ণ দিব লাগিব পইচা ৰিটাৰ্ণ দিব লাগিব কি 30 টকা পইচা ৰিটাৰ্ণ দিব লাগিব পইচা ৰিটাৰ্ণ দিব লাগিব দে হ'ব যা তহঁতে এতিয়া যাচোন বাপা যা মই নুঠো তই উঠ নাই মই নুঠো উঠ বহুত নিচে হৈছে নাই নিচে উঠছোন নাই ভাই যা হ'ব যা তহঁতে কালি আকৌ আহি যা পইচা ৰিটাৰ্ণ দি এইখিনি লৈ যা এইখিনি ঘৰত খাবি যা খাবা দি মোক এইখিনি খাই যা খাবা দি মোক খাবা দি কিমান খাই দি খপাটো দি নাহো যা তোৰ যা নালাগে যা চালা মদ খাবাই নিজে হয় নাই মোৰ নিচা হৈছে মোৰ পলৈ মোৰ বেৰা মই নিচা হোৱা নাই তোৰহে হৈছে বাপ্পাও বহুত ধৰণৰ মানুহ আহে 30 টকাৰ খাই
50 টাকা নাটক করবে মাছরা আনি বড় রান্না করতে গেছিল কেন তেল তেল করে সাই থাকে দে আপন হই যে সলিম কেন কে এগলে না বেশি এবার মে তো আনবি মই না দে গুডি চলবে কি যে বেব এখন আর ভিড়ি বেশি না লো শুন লো এখন আর ভিড়ি মানুহ গিতে এটা কাম করছুন পিরে ঘেন উঠে দিছুন যা এবার কোনবা আইলি মুখ মারবি আপা এই নগেন কাটাত যামে আজি নগেন কাটাত যায় মারা খানা চাই হান্ত মই কিন্তু যাই পোৱা নাই একো নহয় আজি যাওঁচোন মই এইবিলাক আপি চাপিৰ কথা মাথা নামাৰো দেই হাৱালা ফাৰ্ম বহিম কথা পাৰিম আৰু কি আই ইমান মাথা মাৰি থাকিব লাগে নেকি ঘৰত আছে কেন নহ'ব এই নগেন আও আছে আহ এই একবাৰ আহিলো খবৰ এটা ল'বৰ কাৰণে আও আজি কা নতুন মানুহ আই মোৰ ল হয় নেকি কাৰণে এক মই লৈ আহিলো আৰু দে ভালে আছে দি খাৱা মানুহৰ যিহেতু আৰু নতুন মানুহ আনি থাকিবি মোৰে পইচা কেইটা আহিব এই বহোৱা বাকী আৰু কি কৰিবি হ'ব চবেই পায় খালী হ'ল কিবা এটা আৰু আইয়া বাপৰে বাপ পিছে খোলাটো নিম নে বটলটো নিম বাপা হাত এই লোকেলটো আন 5 টকা দিলি হ'ব না ঠিক আছে মই নি আছো বহ এই বম মাল এখন আছে তোৰে তই এলে কি মাথা মাতে মাল খাব লাগে আৰু যাব লাগে ও মালটো আনছি আনছো ৰ এই ধৰচোন ৰ'বা ধৰচোন ধৰ মই মানে এখানে কি কৰে দিছে নতুনকে আছে না আমি দুটো হে আগে কাম আমাৰ ভাল বস্তুটো খাব লৈছে আৰু কি আছে নাই না আগতে তেওঁ আগতে আগতে খা মানে উপাস আছে মানে মই কিতে খাও সময় পাই মাৰি দিয়ে আৰু না লাগে আৰম্ভ কৰ লাগিব আমাৰ ও আপনার কো মই খাম কি আৰু আগতে খাইছো আৰু ও মাইনা নাই ঠিক আছে মাইনা কে আছে হ্যাঁ মাইনা নাই তো অলপ আরা দিছে নতুন চলি না লাই লাই আহিছে মাৰি থাকা মেল নকল জায়গা গম পাই কিছু চলটো এনে আকৌ ভাল বিৰাট ভাল এই আৰু পঢ়ি শুনি চাকৰি বাকৰি নাপায় এনেকৈ ঘূৰি আছে দেখি বুজিলে মানুহ লগত আনৰ উঠি পাই মই এই মেচটো লাগিছিল নে যে মই জ্বলাই আনি দিলে হলি মেচটো লৈ পেলি মই জ্বলাম এই মাইনা এই মেচটো দিয়া তোক দিকে খাব নে চিগাৰেট খাব দি দিয়া মানে আমি উঠি যাবো আমি আৰু নমস্কাৰ ধৰি নিয় তই মোক ধৰ মই ও নগেন্দা ঘৰত আছা না ও নগেন্দা ঘৰত আছা না দেউতা ঘৰত নাই আচ্ছা ক'ত গৈছে অলপ ওলাই গৈছে মালটো অলপ খাব লাগিছিল আনি দিব পাৰিবা নেকি আজি নালাগে নেকি হা কিয় নালাগে মই খাবই আহিছোঁ নাই আজি নালাগে দিয়া বুজিবলৈ চেষ্টা কৰচোন নালাগে কিয় নালাগে মাল নাই নেকি ঘৰত আছে কিন্তু খাব নালাগে বুজিবৰ কাৰণে চেষ্টা কৰচোন আৰে ভাই মই খাব আহিছোঁ নালাগে কিয় নালাগে নালাগে বুলি কৈছে নহয় নালাগে তুমি মোক ৰাতিপুৱা লগ দিবি মই চব কম আৰে মাল খাব আহিলোঁ মাল নেদে কি কথা মাথাটোহে বেয়া হ'ব এতিয়া মাল খাব নাপালে দেউতা অ দেউতা মাজনী মোক মাতিছে দেউতা মই লগতে ঘৰৰ পৰা আহা যা পিছে সোনকালে আহিবি দেৰি নকৰিবি হা যা বেছি দেৰি নকৰিবি দে বাইনা ঘৰতে আছো অকলে আছো তো
আহেনে নাহে বা সি আমাতছে কোৱা ইমান দেৰি কৰিছা তেতিয়াৰ পৰা ৰখি আছো মই অলপ কামত গৈছিলোঁ সেইকাৰণে দেৰি হ'ল অলপ আৰু আমি বহি লওঁ কোৱাচোন কি কথা ক'ব সুধিছিলে বেলেগ একো নাই তুমি বস্তু তোমাক নিবিচাৰো আজিলৈকে মোৰ লাইফত কোনোৱে কোৱা নাই মদ নাখাবা কিবা নাখাবা তুমি যে মদখোৱাটোক লাগি ধৰিব পৰা নাই কাৰণ মই তোমাক ভাল পাওঁ মই এতিয়া দাদা আমাৰ কথা আছে দেউতাক মই মিছা কৰি মানে আহিছোঁ তোমাক মই অপেক্ষা কৰিছোঁ দেউতা অ দেউতা ভণ্টি অ ভণ্টি ভণ্টি দেউতা ভণ্টি ঘৰত নাই নেকি অথনিৰ পৰা মাতি আছো মাত দিয়া নাই অ বাবা আহিলি অথনিৰ পৰা মাতি আছো দেউতাৰো মাত নাই ভণ্টি ঘৰত নাই নেকি নাই মাজনী বাহিৰত গ'ল পিছে ভিতৰত আছোন মাজনী আহিলা পিছে মাজনী তোমাৰ অকমান দেৰি নহ'ল নে একো নাই দেউতা মানে লগৰজনী আহিব দিয়া নাছিল হয় নেকি পিছে কোন আহিছে তুমিতো গম পোৱা নাই কোন আহিছে সেইটোৱেতো দাদা আহিছে ভিতৰত আছে দাদা আহিছে যোৱা ভিতৰত আছে চাহ পানী অকণ বনাই দিয়া চাহ একাপ ময়ো খাম ভণ্টি আহিছো মই যে তোমাক ইমান ময়ো মিছ কৰিছো ভণ্টি তোমাক কিন্তু কি কৰিবি লকডাউনো ইফালে কামৰ বেছি কাৰণে আহিব পৰা নাই ভণ্টি মোৰ কাৰণে কি আনিছা তুমি বেয়া নাপাবা ভণ্টি তোমাৰ কাৰণে একো আনিব নোৱাৰিলো এইফালে লকডাউন বিহুত ভাল বস্তু এটা প্ৰেজেণ্ট কৰিম তোমাক হ'ব দিয়া ঠিক আছে এতিয়া বহুত গৰম লাগিছে তুমি পানী এগিলাচ লৈ আহা কোৱাচোন তোমাৰ খবৰ কি ভালে দিয়া তোমাৰ মোৰো ভালেই দিয়া মই সেইদিনাৰ কথাটো নাভাবা নহয় মই ভাবিলোঁ কথা কিন্তু তাৰ মাজত কেইটামান কথা আছে কি কথা কোৱাচোন তুমিতো মোৰ কথা একোৱে নাজানা ভালকৈ মই বহুত ভালদৰে পঢ়িছিলোঁ কিন্তু মই চাকৰি বাকৰি নোপোৱাৰ কাৰণে মদ পানী খাই থাকিব লগা হ'ল তাৰ বাবে মোক ঘৰতো বহুত বেয়া পায় সেইকাৰণে মোক ঘৰত আজিলৈকে কোনোৱে নাচায় মই যেনেকৈ চলোঁ মোক তেনেকৈ চলিব দিছে কিন্তু মোৰ লাইফত প্ৰথম তুমি আহিছা চোৱা আজিলৈকে মোক কোনোৱে কৈ পোৱা নাই তোমাক ভাল লাগিছে বা তোমাক ভাল পাওঁ কিন্তু তুমি মোক কি চাই ভাল পাম বুলি কোৱা মই এটা হ'লেও মস্ত মদ আহি তোমাৰ মই সকলো কথাই জানো তোমাক মই সঁচা ভাল পাইছোঁ তুমি যেনেকৈ ৰাখা মোক মই তেনেকৈ থাকিম কিন্তু তুমি মদটো এৰিব লাগিব মদ খোৱাটো ভণ্টি তই ইয়াত থাক ইয়াতে কি হৈছে বাবা তই আজিৰ পৰা এক ছেকেণ্ডে ঘৰৰ পৰা নোলাবি দেউতা তই ঘৰত থাকি এইবোৰ কি কৰিছা আচলতে বাবা হৈছে কি মই তুমি যে ভণ্টি কেনেকৈ লৈ আহিলা আচলতে কথাটো হৈছে কি হোৱা নাই আৰু সকলোৱে কিটো আছে আজি তাত দেখিছো পৰহি তাত দেখিছো পাৰ্কত পৰহি তাতে দেখিছো মন্দিৰৰ আগত এইবোৰ কি হৈ আছে বাইকত আৰু তুমি ঘৰত থাকি কি কৰি আছা এতিয়া মন্দিৰৰ ওচৰৰ পৰা মই ঘৰ লৈ আহিছো ঘৰজন চিনি নাপাওঁ দেউতা এইজন ল'ৰা চাওকচোন
তুমি নিজে মত দিয়া সেইজন ল'ৰাৰ লগত তুমি কি ল'ৰা নাপালা তুমি মোৰ কথা মনত ৰাখিবা আজিৰ পৰা তুমি ইয়াৰ পৰা যাব নোৱাৰা কালিৰ ভিতৰত তুমিও যদি অকণ ভাল ল'ৰা আছে চাবা মাজুলী জলদি পেলা গম পাইছা এনেকুৱা মোৰ নাক কাম ঘূৰাই কাটি যায় যিজন ল'ৰাই মোৰ ঘৰত মোক খাই দিনে ৰাতি থাকে সেইজন ল'ৰাৰ লগত হেল্ল' কান্দি কান্দি কৈ থাকিবি কিবি মোক কালি বিয়া দিব খুজিছি ল'ৰা আহিব চাবা কচোন বেলেগত বিয়া দিব খুজিছে কাণ কি তুমি নহ'লে মই মৰি যাম মোনাটো লৈ আহাচোন ঠিক আছে তুমি ভালদৰে থাকিবা মই কামত যাওঁ ঠিক আছে যাওঁ হা এফালে দাঙিলো উল্টা দাঙিলো বস্তু নথবি হেল্ল' কামতে আছা নেকি তুমি অকণমান জলদি আহিবাচোন মাইনাৰো একো নাই আৰু ঘৰতো বজাৰ নাই জলদি আহিবা হ'ব ঠিক আছে মাইনা আছে শুই আছে হ'ব দিয়া হেৰি বজাৰ অলপ কাটিলো মাইনে কাটিছি নেকি মাইনে Very. শুনাচোন মাইনা কান্দি আছে অলপ মানে কাটি দিয়া যা 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 এই মাইনাটোক মাতি থাকে
মই মদ খাইছো এইবিলাক খোৱাৰ কাৰণে মই তোমাৰ লগত বিয়া হৈছিলোঁ যদি তোমাক মোক লাগে তেতিয়াহ'লে মদ এৰিব লাগিব সেইবোৰ বাদ দিয়া মই খোৱাটো খাই তুমি থাকিলে থাকা নাথাকিলে নাই মই মদ এৰিব নোৱাৰো মই তোমাক কৈছিলো মদ এৰি নৰিলো এৰিবা আজিৰ পৰা তুমি তোমাৰ মতে চলা মই মোৰ মতে চলিম মই মদ খামে হয় নেকি মই মদ খামে আগৰ পৰাই খাওঁ আজি যে মোৰ তিৰিটো আবেলে মই মদ নাখাম হেৰি মোনাটো দিয়াচোন মই কামলৈ যাওঁ ঠিক আছে তুমি মাইনাক ভালদৰে চাবা হা আৰু খোৱা লোৱা বেলেগ মাইনাক কৰিবা আজি কিন্তু মোক তিৰি তামান ভাল পাব দেই আজি কিন্তু তিৰি মোক তামান ভাল পাব মৰম কৰিব ভাল লাগি তামান মানে এই ক'ত আছা মাইনা ক'ত বেগে মানে ক'তে ক'ত গেলে মোনাটো বজাৰখিনি আজি আনিলো বেছিকে আজি মদে নাখালো অলপ খালো মানুহটো ক'ত বেগে মোক কৰো জানে ক'ত দিছে ক'ত দিছে হেল্ল' মই ঘৰত আহিলোঁ ঘৰত মানে কোন ঘৰত বেলেগত মানে তুমি দেউতাৰ ঘৰত গৈছা নহয় বেলেগত গৈছা মোক কৈ যোৱা নাই যে তুমিয়েচোন কৈছিলা তোমাৰ মতে তুমি চলা মোৰ মতে মই চলা সেইকাৰণে মই গুচি আহিলোঁ তুমি এইবোৰ কিয় কৰিলা মইতো তোমাক এনে ধেমালিতে কৈছিলো মদ খোৱাটো ধেমালি নহয় তোমাক মই ইমান কৈছো যে মদ এৰা বুলি গতিকে এতিয়া ফোন ৰাখা ফোন নামাৰিবা আৰু মোক কিয় এৰি পেলাব ফোনটো কাটি দিলে তাই আকৌ বাৰ মাৰো ফোনটো কিয় ৰিস্পন্স মই কি হ'ল মাইনা ঐ কি হল কেনেকে কি হল কচোন অকমান ভাল পাইছা নেকি এইবিলাক বাহিৰ মোক কেৱল মাইনাক লাগে তাইক এটা খবৰ কৰ তাইক এটা খবৰ কেৱল তাইক লাগে এটা কথা তই মদ বান্ধিব লাগিব সকলোবোৰ বান্ধি মই যদি মদ বান্ধিয়া নহয় তাই ঠিকে থাকিব আৰু তাই আহিব মই ক'লে তাই আহি যাব हेलो बो दादा एकेबारे अवस्था बेया एक्सीडेंट हो गल ना अपनी कोत আছে
হয় নেকি আহক আহক কি হ'ল হেৰি কি হৈছে তোমাৰ এবাৰ মাত দিয়া না আজি যদি মই গুচি নগলো হয় এনেকুৱা নহয় মাত দিয়া না এবাৰ প্লিজ আসলে তোমাৰ ভালৰ কাৰণে এইবোৰ কৰিছিলো হেৰি কি হ'ল হেৰি মাত দিয়াচোন এবাৰ মাত দিয়া এবাৰ প্লিজ মাত দিয়া এবাৰ